নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ পিতৃ আৰু পুত্ৰৰ মাজৰ এটি সুন্দৰ কাহিনী। আশা কৰোঁ আপোনালোকে ভাল পাব। এজন পিতৃয়ে আদালতৰ সন্মুখলৈ যায় নিজৰ পুত্ৰৰ ওপৰত অভিযোগ দি ন্যায় বিচাৰি। বিচাৰপতিজনে আচৰিত হৈ সুধিলে দেউতাকক যে আপোনাৰ পুত্ৰৰ ওপৰতনো কি অভিযোগ আছে। তেতিয়া দেউতাকজনে বিচাৰপতিক ক'লে যে মই মোৰ পুত্ৰৰ পৰা প্ৰতিমাহে তেওঁৰ সামৰ্থ্য অনুযায়ী খৰচৰ বাবদ কিবা এটা বিচাৰোঁ। তেতিয়া বিচাৰপতিজনে ক'লে, সেয়াতো আপুনি পোৱাৰ যোগ্যই হয়, ইয়াতে আদালতৰ কোনো হস্তক্ষেপ নহ'লেও হয়। আপোনাৰ পুত্ৰই আপোনাক প্ৰতিমাহে খৰচৰ বাবদ কিবা এটা দিয়া উচিত। দেউতাকজনে ক'লে, মোৰ ওচৰত টকাৰ কোনো অভাৱ নাই, কিন্তু হ'লেও প্ৰতিমাহে মোৰ ল'ৰাৰ পৰা মই খৰচৰ বাবদ কিবা এটা বিচাৰোঁ। সেয়া লাগিলে অতি কমেই হওক, কিন্তু সেয়া মোৰ বাবে খুবেই প্ৰয়োজন। বিচাৰপতিজনে দেউতাকৰ ফালে বিস্ময়েৰে চাই ক'লে, যদি আপুনি ইমানে ধনৱান ব্যক্তি হয়, তেতিয়াহ'লে প্ৰতিমাহে পুত্ৰৰ পৰা খৰচৰ বাবদ কিবা এটা যে বিচাৰিছে কিয়, সেয়াহে বুজি নাপালোঁ। তেতিয়া দেউতাকজনে পুত্ৰৰ নাম ঠিকনা সকলো দি বিচাৰপতিজনক ক'লে, পাৰিলে আপুনি মোৰ পুত্ৰক আদালতলৈ মাতক, তেতিয়া আপুনি বহু কথাই জানিব পাৰিব। পুত্ৰ যেতিয়া আদালতত আহি উপস্থিত হ'ল, তেতিয়া বিচাৰপতিজনে তেওঁক ক'লে যে তোমাৰ দেউতাই তোমাৰ পৰা খৰচৰ বাবদ প্ৰতিমাহে কিবা এটা বিচাৰিছে। ল'ৰাজনে তেতিয়া আচৰিত নহৈ থাকিব নোৱাৰিলে। তেওঁ বিচাৰপতিক ক'লে যে মোৰ দেউতাটো বহুতেই ধনৱান ব্যক্তি হয়, তেওঁকনো বাৰু মোৰ পৰা খৰচৰ বাবদ প্ৰতিমাহে কিয় বাৰু টকা লগা হ'ল, সেয়াহে বুজি নাপালোঁ। বিচাৰপতিয়ে তেতিয়া ক'লে, এয়া তোমাৰ দেউতাৰ দাবী হয় আৰু সেয়াই তোমাৰ দেউতাৰ চূড়ান্ত সিদ্ধান্ত। দেউতাকজনে বিচাৰপতিক ক'লে যে আপুনি মোৰ পুত্ৰক কওক, মই তেওঁৰ পৰা মাহে মাথোন 100 টকাকৈ বিচাৰোঁ আৰু সেয়াও যাতে তেওঁৰ নিজ হাতে আহি দি যায় আৰু দিয়াত যাতে একেবাৰেই দেৰি নকৰে। বিচাৰপতিজনে দেউতাকৰ কথামতেই পুত্ৰক ক'লে যে তুমি দেউতাক নিজ হাতেৰে প্ৰতিমাহে 100 টকাকৈ দি যাবা আৰু দিয়াত যাতে একেবাৰে পলম নকৰা। এয়া তোমাক আদালতে হুকুম দিছে। মোকৰ্দমা শেষ হোৱাৰ পিছত বিচাৰপতিজনে দেউতাকক কাষলৈ মাতি আনি ক'লে যে মই এটা কথা বুজি নাপালোঁ, আপুনি ইমান ধনৱান ব্যক্তি হৈও আপোনাৰ পুত্ৰৰ ওপৰত আপুনি বাৰু কিয় কেছ কৰিলে আৰু ইমান কম মূল্য বিচাৰিছে যে, সেয়া বাৰু আপোনাৰ বাবে কিয় প্ৰয়োজন ক'লে, সেইটোহে বুজি নাপালোঁ। তেতিয়া দেউতাকজনে বিচাৰপতিক ক'লে যে মই মোৰ ল'ৰাক বহুতেই ভাল পাওঁ, তেওঁক মই চাবৰ বাবে বহুত উৎসুকেৰে ৰৈ থাকোঁ, কিন্তু তেওঁক কাষত কেতিয়াও চাবলৈ নাপাওঁ, কাৰণ তেওঁ কামত ইমানেই ব্যস্ত হৈ গৈছে যে মোক অলপো সময় দিবলৈ তেওঁৰ সময় নাই। সেইবাবেহে মই মোৰ ল'ৰাৰ ওপৰত কেছ কৰিলোঁ, যাতে তেওঁক মই প্ৰতিমাহে দেখা পাওঁ আৰু মই মোৰ ল'ৰাক দেখি মই সুখ অনুভৱ কৰিব পাৰোঁ যাতে। এই কথা শুনি বিচাৰকৰ চকুত চকুলো বৈ আহিল আৰু ক'বলৈ ধৰিলে যে এই কথা যদি আগতেই মই গম পালোঁ হ'লে, তেতিয়া তেওঁক মই এজন দেউতাকক অৱহেলা কৰা আৰু শুশ্ৰূষা নোলোৱাৰ বাবদ দণ্ডিত কৰিলোঁ হ'লে। তেতিয়া দেউতাকজনে বিচাৰপতিক ক'লে, যদিহে আপুনি মোৰ ল'ৰাক দণ্ডিত কৰিলেহেঁতেন, তেতিয়া সেয়া মোৰ বাবে দুখৰ কাৰণ হ'লহেঁতেন আৰু মই মোৰ ল'ৰাক বহুতেই ভাল পাওঁ, তেওঁক মাথোন মই মোৰ চকুৰ সন্মুখত প্ৰত্যেক মাহে এবাৰকৈ দেখিলেই হ'ব, সেইবাবেহে তেওঁৰ ওপৰত কেছ কৰিলোঁ। মই কেতিয়াও নিবিচাৰোঁ মোৰ বাবে যাতে মোৰ ল'ৰা দণ্ডিত হয়। সেয়েহে বন্ধুসকল, আপোনালোকে কেতিয়াও মা দেউতাক অৱহেলা নকৰিব।
সময় থাকোঁতেই মা দেউতাৰ লগত সময় দিবলৈ শিকক। মা দেউতাক মৰম চেনেহ আদৰ কৰক। তেওঁলোকে আমাক তুলি তালি ডাঙৰ দীঘল কৰিলে যেতিয়া আমিওতো তেওঁলোকৰ বাবে অলপ কিবা এটা কৰিব লাগে, নহয় জানো? গতিকে সময় উকলি যোৱাৰ পিছত অনুশোচনাত ভোগাতকৈ সময় থাকোঁতেই তেওঁলোকক মৰম চেনেহ আৰু আদৰ কৰক। বৰঞ্চ তাৰ পৰা আপোনালোকে আশীৰ্বাদ আৰু শুভকামনা পাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ বন্ধুসকল। ভালে থাকিলে আকৌ লগ পাম খুবেই সোনকালে। আপোনালোক সকলোকে নমস্কাৰ।